Hello guys, myself Kaushik Sargia. তো আজি আপোনালোকক মই দেখাব বিচাৰিছো কুল ডাউন এক্সাৰসাইজ। যেহেতু আমাৰ ৰানিং কৰাৰ পিছত সিন পেইন হয়, মাসল পেইন হয়, কাপছত পেইন হয়, গতিকে সেইবোৰ পেইন হোৱাৰ কাৰণ হৈছে আমাৰ এক্সাৰসাইজ নকৰে। গতিকে আমি ৰানিং কৰাৰ পিছত সকলোৱে কুল ডাউন এক্সাৰসাইজবোৰ কৰিব লাগে। তো বলক আজি কেইটামান কুল ডাউন এক্সাৰসাইজ আপোনালোকক দেখাও। প্ৰথমতে আপোনালোকে হিপ মাসলটো অলপ স্কুইজ কৰিব। যিমানটো পাৰে স্কুইজ কৰিবলৈ চাব আৰু স্ট্ৰেচিংটো ভালকৈ কৰিব। সেকেন্ড লেগ কৰিব। সলিড লাগিব। রিল্যাক্স কৰিব, অলপ ৰিল্যাক্স কৰিব। আৰু আপোনালোকৰ যদি কাৰোবাৰ বেক পেইন আছে, বেক পেইনৰ কাৰণে এটা ভাল এক্সাৰসাইজ আপোনালোকে সকলোৱে ৰানিং কৰাৰ পিছত এইখিনি কুল ডাউন এক্সাৰসাইজ কৰিব। তো গাইজ এইখিনি আছিলে আমাৰ কুল ডাউন এক্সাৰসাইজ। ৰানিং কৰাৰ আগতো কিছুমান এক্সাৰসাইজ আছে যিখিনি আমি ৰানিং কৰাৰ আগত আমি ষ্ট্ৰেচিং এক্সাৰসাইজ কৰিব লাগে। আৰু যদি ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। অসম পুলিচৰ কাৰণে সকলোৱে প্ৰেক্টিচ কৰি থাকক, ভালদৰে লাগি থাকক। কাৰোবাক যদি কিবা সুধিবলগীয়া আছে কমেণ্ট কৰিব। থেংক ইউ, জয় হিন্দ, বাই বাই। জয় হিন্দ।